তো ফাইনেলি আমাৰ মাজত আহি পালে ডিপু অনামিকা তো সেই গোটেই মাক্সাক মাৰি চিনি নাপোৱা হৈ আছে ডিপু অনামিকা তো চাই থাকক শ্বুটিঙৰ বিহাইণ্ড দ্য চিনবিলাক দেখুৱাই আছোঁ অনামিকা নাথাকে তাইৰ গা বেয়া তো তাই যাবই আৰু তো থেংক ইউ ছ' মাছ জয় অসম তো যিয়ে নহওক কলজাৰ ভাই ভনীহাত আজি আমাৰ বেলচৰত শ্বুটিং আছে কাৰ লগত শ্বুটিং আছে ফাৰ্ষ্ট ক্লিপটো চাই গমেই পাইছে তথাপিও কৈ দিছোঁ অসমৰ জনপ্ৰিয় টিকটকাৰ এণ্ড ইউটিউব চেনেল ভাই ভনী বুলি আছে তো ডিপু আৰু অনামিকাৰ লগত আমাৰ শ্বুটিং আছে তো এতিয়া আমি যাই আছোঁ বেলচৰৰ ফালে আমাৰ লগত আছে এডি শ্বৰ্ট ফিল্ম তো বলক আমিও যাওঁ আপোনালোকো আমাৰ লগত বলক তো আমি যেনেকৈ যাম আপোনালোকো সেনেকৈ যাওক তো ৰাস্তাবিলাক চাই থাকিব বলক লেটছ গো ইয়া তো যিয়ে নহওক কলজাৰ ভাই ভনীয়াত ফাইনেলি আমি গাড়ীত উঠলোঁ এতিয়া যাম আমি মমিক ল'ব তো মমি বাটত ৰখি আছে তাইকো উঠাই লওঁ জাপা বুঢ়া কৰি তো থেংক ইউ ছ' মাছ চাই থাকক দাদা 10 বছৰ পিছত নিজৰ মাটিত ভৰি থৈছো অলপ আমাৰ পদূলিবোৰ চালো সঁচাই দাদা ৰাস্তা ঘাটবোৰ বহুত পৰিৱৰ্তন হ'ল দেই 10 বছৰত চায়ে ভাল লাগিল তো কিন্তু বহুত পৰিৱৰ্তন আছে তোক লৈ যিখিনি মানে মোৰ বদনাম গাইছিল সেই মানুহখিনিয়ে আজি মোৰ ওচৰত মোৰ দল কৰিছিল এইখিনি মাত্ৰ সম্ভৱ হৈছে একমাত্ৰ তোৰ বাবে তই কিন্তু কোনোদিনা সলনি নহবি দেই নাই নাই Cinema, অলপ আগত যে কথা পাতিছিলে কি এটা চৰকাৰী ভনীৰ জীৱন বৰবাদ কৰি দিছে এনেকুৱা মানুহৰ পৰা দূৰত থাকিবি এছআৰ এণ্টাৰটেইনমেণ্টৰ ভিডিঅ'টো আজি শ্বুটিং কমপ্লিট হ'ল চ' এতিয়া আপোনালোকে দেখাই পাইছে ৰাতিয়ে হৈ গ'ল চ' দিনটো ভিডিঅ' কৰিলোঁ ভাই ভনীটো এটা ভিডিঅ' আহিব এছআৰ কমেডি ক্লাবতো এটা ভিডিঅ' আহিব আৰু এছআৰ এণ্টাৰটেইনমেণ্টৰ এটা ভিডিঅ'টো আপোনালোকে চালে যিহেতু লাইকটো মাৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব সকলোৱে চেনেলটো আৰু ঘণ্টা বটনটো দবাই দিব